হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি জানেনে দুদিনৰ মোৰ ৰ'দটো ওলাইছে, কি ধুনীয়া লাগিছে চাওক, দেখাই দিছোঁ একপাক। সাজি কাচি ওলাই ৰেডি। আজি মাহীহঁতৰ ঘৰত ভোজ আছে, লগুণজনী হৈ গ'ল। আপোনালোকক ব্লগটো দিলোঁ, 2টা ব্লগ দিছোঁ, পাৰ্ট 1 পাৰ্ট 2। চ' কেনেকুৱা লাগিছে প্লিজ কমেণ্ট ছেকশ্যনত জনাব। ইমান ভালকৈ মানে পৰা নাই আৰু, কাৰণ মই নতুনকৈহে আহিছোঁ ন ইউটিউবত ব্লগ চগ বনোৱা। চ' সেই একদম চিম্পুলকৈ ইয়েৰিংছো পিন্ধিছে যে কেনেকুৱা লাগিছে চাওক, একদম চিম্পুল। এইটো মই গিফ্ট পোৱা মোৰ বাৰ্থডেত লগৰ এজনীয়ে দিছিলে। ইয়া খাৰু আৰু চেলোৱাৰযোৰ বহুত চিম্পুল, হোৱাইট আৰু দুপাট্টাখন মানে ইয়াত কাম কৰা আছে, ইমান ধুনীয়া। মই বেক কেমেৰাত পিছত আপোনালোকক দেখাম। মা জেঠাই বা যাব অফিচৰ পৰা, তাইক পিক আপ কৰি ল'ব লাগিব। ভাইটি যাব, দেউতা নাযায়, দেউতা ভাত খাই ৰেডি। দেউতা একচুৱেলি চৰ্দি লাগি আছে, সেইকাৰণে দেউতা নাযায়। তো গোটেইখিনি আপোনালোকক একেবাৰে মৰিয়নিত দেখাই আছে। এয়া আইতা ঘৰ পাই গ'লোহি, মাহী ঘৰ পাই গ'লোহি। অকণমান টাইম হ'ল বাৰু দেই, 15 মিনিটমান হ'ল। এতিয়া আমি চবেই ফটো তুলি আছোঁ, বায়ে ফটো তুলি আছে। এয়া চলি আছে ফটো ছেশ্যন। এফালে চা, আমাৰ ফটো ছেশ্যন। এই দাদাই তুলি আছে, মানুহ আহি আছে গৈ আছে, আমি ফটো তুলি আছোঁ। ভিতৰত খানা কি মানে খুৱাইছে দেখা। এভৰিৱান, এই জাষ্ট ঘৰ পাইছোঁহি। ঠাণ্ডাও বহুত বেছি পৰিছে আৰু মৰিয়নি ছাইডে মানে বহুত ঠাণ্ডা পৰিছে, সেইকাৰণে ৰাতিলৈকে নাথাকিলোঁ আৰু। মোৰো ক্লাছ আছে, অকণমান দেৰিৰ পিছত আৰম্ভ হ'ব আৰু টিউশ্যনৰ। তো সোনকালে গুচি আহিলোঁ আৰু ব্লগটো চাগে মোৰ মতে অকণমান ছুটি হ'ব নেকি, আগৰ ব্লগকেইটাৰ নিচিনা নহ'ব ইমান দীঘলীয়াকৈ। বেছি একো দেখাব নাপালোঁ, কাৰণ মানে আজি ভোজ ন, চ' মানুহবিলাক মানে আহিছে গৈছে তেনেকুৱা টাইপৰ। ইমান বেছি মানুহ গেডাৰিং হোৱা নাই মানে, নাজানো কিয়, তো কমকৈ মাতিছে চাগে আৰু। চ' সেইকাৰণে ফটো দুখনমান মাৰিলোঁ আৰু তাত গৈ ভালেই লাগিলে বাৰু। খানা চানাবোৰ একদম আল্টিমেট হৈছে, ধুনীয়া হৈছে খানা, বেয়া পোৱা নাই সেইবিলাকত। কিন্তু সোনকালে গুচিহে আহিলোঁ বাৰু, অকণমান কাম কেইটামান আছে মোৰো, ভাইটিৰো অফিচ গ'ল বাহিৰে আমাক থৈ। তো সেয়াই আৰু, বাকী কেনেকুৱা লাগিছে ব্লগটো সকলোৱে কমেণ্ট কৰি জনাব। ভাবিছোঁ ব্লগটো এইখিনিতে সামৰণি মাৰোঁ, আশা কৰিছোঁ সকলোৱে ভাল পাব। যদি ভাল পাইছে প্লিজ সদায় নিচিনাকৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।